প্ৰিয় দৰ্শকসকল, নতুন এটা ভিডিঅ'লৈ আজি আহি আছোঁ। এয়া ফায়াৰ বল ফুলি আছে ওপৰৰ ফাৰ্ষ্ট ফ্ল'ৰত। পেলনীয়া বাল্টি, টাবত আৰু কেৰামৰ টুকুৰাত দিছোঁ বালি মাটি, গোবৰ মাটি আৰু পেলনীয়া শাক পাচলি, ফল মূলৰ বাকলি এইবিলাক দিছোঁ। ফুল ধুনীয়া হয় আৰু ফুলৰ গঠন ধুনীয়া হয়, দেখিবলৈ ভাল হয়। এতিয়া দিনটো সকলোবিলাক কাম কৰি দিনটো নামাজ পঢ়ি তৰাবি পঢ়ি মই ফাৰাকেইডাল ৰাতি 10টা বজাত লৈ আহিছোঁ মোৰ ৰুমত খেলিবৰ কাৰণে। এটা ধুনীয়াকৈ খেলি আছে। ল'ৰা ছোৱালী এনেকৈ খেলিবলৈ দিব লাগে, মগজু বিকাশ হয়, জ্ঞান হয়, বুদ্ধি হয়। গতিকে এটাৰ খেলত একেবাৰে অলপ সময়হে থাকে, আকৌ নতুন এটা খেল হৈ যায়। ওচৰতে কাৰ্টন এটা আছে, টানি আনি পেলাই তাই সোমাই আছে। আকৌ চাব এটা গামলা আছে, তাই গামলাটোত সোমাই থাকে। মই সুধিলোঁ কি কৰিছা? কৈছে তাৰমানে গা ধুইছে। গা ধুইছা? এতিয়া ৰাতি 11টা বাজিলে। মুস্তাফৰ দোকান টেঙাচাৰিৰ পৰা এম ষ্ট'ৰ লৈ অহা হ'ল ঘৰলৈ। গতিকে তাতে তাই খেলি আছে আৰু আমি বস্তু সামৰি আছোঁ। ৰাতি এতিয়া 8টা বাজিছে। চেহেৰি বনাবলৈ উঠিলে চেনি আৰু চামিয়া দুইজনীয়ে চেহেৰি বনাইছে। ইয়াত ভাত, ইফালে চিকেন হৈয়ে গৈছে প্ৰায়। আমি অলপ সময় পিছতে খাই পেলাই আমি বিচনালৈ যাম আৰু মই ফজৰৰ নামাজ পঢ়িহে শুওঁ। সেইকাৰণে আজান দি আছে। এতিয়া মই নামাজ পঢ়িম। নামাজ পঢ়ি অকণমান শুই আকৌ পিছদিনাখন ৰাতিপুৱা হ'ল প্ৰায় 11টামান বজাত মই শাক ছিঙিছোঁ। আমাৰ টাবতে কৰি থোৱা শাক আছে। তামোলৰ পাতেৰে পুতি থোৱা তামোল গাঁৱৰ পৰা আনি ঈদৰ কাৰণে ৰাখিছোঁ। আৰু এইফালে এইবোৰ শাক জিলিমিলি, খুতৰা সকলোবিলাক ছিঙি পেলাই এসাঁজ সিহঁতক জেনি আৰু চামিমাক ভাজিবলৈ দিলোঁ। দুইজনীয়ে ভাজিলেগৈ। ইফতাৰীৰ কাৰণে সকলোবিলাক সাজু কৰা হৈছে। এই শাকখিনি ভজা হৈ গ'ল। তাৰপাছত কেঁচা মটৰ আৰু সৰু আলু দি পেলাই এখন ভাজি বনোৱা হৈছে। এইখিনি ভাজি হৈ গ'ল, একো দিয়া নাই, কম মছলা দি পেলাই বনোৱা হৈছে। কাৰণ দিনটো ৰোজা ৰখা হয় যে, সেইকাৰণে খালী পেটত খাচী মাংস আৰু বুট ভাজি থৈছে। আৰু ইয়াৰ লগত পানী পিঠা বনাবৰ কাৰণে পিঠাগুড়ি 3 চামুচে আৰু গাখীৰ এচামুচ দি পেলাই গুলি থোৱা হৈছে। আৰু ইফতাৰীৰ কাৰণে পকৰীখিনি বনোৱা হৈ গ'ল। তাৰপাছতে এইফালে বুট দাইলৰ হালোৱা, চানা দাইলৰ আৰু আপেল, কমলা, বগৰী, আঙুৰ, কল আৰু ডালিম ৰেডি কৰি থোৱা হৈছে। এইফালে আদা, পিঁয়াজ, জলকীয়া কাটি থোৱা হৈছে কেঁচা বুটৰ কাৰণে আৰু তৰমুজ আৰু খেজুৰ ৰেডি কৰা হৈছে। প্ৰত্যেক দিনাখন আমাৰ ইফতাৰ বেলেগ বেলেগ হয়। গতিকে আপোনালোকে চাব বুলি আশা থাকিল। আজিলৈ আহোঁ। ধন্যবাদ।